হেল্ল' গাইজ স্বাগতম জনাইছোঁ ৰেজিনা চেনেললৈ। আহকচোন আজি মেখেলা চাদৰ আৰু কঁকালমৰা চাদৰ কেইযোৰমান ডিজাইন দেখাম আৰু আপোনালোকে মোৰ চেনেলটো আগুৱাই লৈ যাব আৰু মোৰ চেনেলটো আগবঢ়াই যোৱাৰ লগতে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব আৰু কাপোৰবোৰ কেনে পালে জনাবলৈ নাপাহৰিব। বলক তেতিয়াহ'লে আজি মোৰ কাপোৰখিনি আৰম্ভ কৰোঁ। এইযোৰ হৈছে মেখেলা চাদৰ, মেখেলা আৰু চাদৰহে, ব্লাউজৰ পিচ অৱশ্যে নাই ইয়াত। আৰু আজিকালি ব্লাউজৰ পিচ এনেও মানুহে কিনিয়ে পিন্ধে, সেইকাৰণে মই ব্লাউজৰ পিচ বৰা নাছিলোঁ। আৰু এইযোৰ হৈছে পদ্মিনী সূতাৰে বোৱা, তলৰখিনি মানে দিশটো বগা আৰু বৈ দিওঁ, বানীখিনি বগাই কলাই বৈ দিছোঁ, লগতে বগা। আৰু কেনে লাগিছে জনাবচোন। পাটৰ বুটা বাছি দিছোঁ আৰু দেখিছেনে ইমান মজা লাগিছে কাপোৰযোৰ। আৰু আপোনালোকে ল'ব বিচাৰিলে মোক কমেণ্ট কৰি জনাবচোন। খুব ভাল লাগিছে কাপোৰযোৰ নহয়নে? চিলাই মেলি একেবাৰে ফিটিং হৈ আছে। আৰু আনযোৰ এইযোৰ হৈছে কঁকালমৰা আৰু চাদৰ মেখেলা। চাদৰখনৰ মানে অকল আগটোৱে বুটা বচা হৈছে। এয়া দেখিছেনে ইমান ধুনীয়াকৈ বচা হৈছে। দেখিছেনে খুব ধুনীয়া লাগিছে নহয়নে বাৰু? অকল আগটোৱে বুটা বাছি দিয়া হৈছে, কাষৈ আৰু বুটা বাছি দিয়া আছে, মাজত ফুটো কিনাই এইযোৰ। আৰু আনযোৰ হৈছে এইযোৰ ভাল লাগিছে খুব। এইযোৰ চাদৰ আৰু কঁকালমৰা মেখেলা। আৰু এইখন হৈছে মেখেলা, পদ্মিনী সূতাৰে বোৱা দেই, দীঘ আৰু বানী সকলোবোৰ পদ্মিনী সূতাৰে বোৱা। আৰু আন এযোৰ হৈছে এইযোৰ চাদৰ আৰু কঁকালমৰা, ইয়াৰ লগত মেখেলা নাই। আৰু এতিয়া ধুনীয়াকৈ কাপোৰখিনি এবাৰ দেখাই দিছোঁ। খুব ভাল লাগিছে কাপোৰযোৰ নহয়নে? এবাৰ খুলি দেখাই দিছোঁ, আপোনালোকে চাই ল'ব পাৰে ভালদৰে। এইখন হৈছে চাদৰখনৰ মাজত ফুল বাছি দিয়া হৈছে। আজিকালি যিহেতু এইটো ডিজাইনেই চলি আছে, সেয়েহে মাজত ফুল বাছি দিয়া হৈছে। আৰু ইয়াৰ লগৰ কঁকালমৰাখনো দেখাই দিছোঁ, বুটাবোৰ ঘনকৈ বচা আছে। এইখন হৈছে কঁকালমৰা, দেখিছেনে খুব ঘনকৈ বুটাবোৰ বচা। আৰু বৰ ডাঙৰ বুটা বাছি দিয়া নাই, সৰু সৰুকৈ বাছি দিছোঁ। আৰু এইখন হৈছে কঁকালমৰা, ইয়াৰ বুটাবোৰ খুব ঘনকৈ বচা। দেখিছেনে বুটাবোৰ ডাঙৰ আৰু ঘনকৈ বচা হয়। আৰু যদি আপোনালোকে ল'ব বিচাৰে তেতিয়াহ'লে মোক ইনবক্স কৰিব আৰু তাতেই মই জনাম। এইখন মেখেলা। আৰু আনযোৰ হৈছে এইযোৰ হৈছে মেখেলা চাদৰ। দেখিছেনে ইমান ধুনীয়া লাগিছে, কলা ৰঙৰে বৈ দিয়া। আৰু একেবাৰে চিলাই মেলি থোপা গাঁঠি ফিটিং হৈ আছে। সেয়েহে আপোনালোকে ল'ব বিচাৰিলে মোক জনাব। দামটো অৱশ্যে মই ইয়াত নকওঁ, ইনবক্সতে ক'ম। আৰু ধন্যবাদ থাকিল আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। আৰু মোৰ চেনেলটো আগবঢ়াই লৈ যাব বুলি আশা কৰোঁ। লগতে আজিলৈ আহিলোঁ আৰু অতি সোনকালে চেষ্টা কৰিম আন এযোৰ কাপোৰ দিবলৈ। বাই বাই।